हेलो नमस्कार मोर चैनल नेमा चौधरीज ब्लॉगत आपनालोকক पुनः स्वागतम जनाइছো बहुत दिনৰ মূৰত আজি এটা ব্লগ দিম বুলি ভাবিছো যেটো প্ৰায় 4 মাহ মানে হল মই একো ব্লগ দিয়াই নাই মোৰ চেনেলত কাৰণ 4 মাহ মান আগতে মোৰ মা ঢুকাইছে যেটোৰ কাৰণে দিব পৰা নাছিলো একচুয়ালি মেন্টালি প্ৰিপেয়াৰ নাছিলো কিন্তু এতিয়া মোৰ মাৰ প্লাছ মোৰ শাহুমাৰ কথা এটা মনত পৰে তেওঁলোকৰ জুৰতে একচুয়ালি মই ইউটিউবটো খুলিছিলো আৰু তেওঁলোকে কৈছিল যিকোনো মেমৰি হওক ইউটিউবত সেভ কৰি ৰাখ যাতে পিছত আমি চাব পাৰো কিন্তু দুগৰাকীয়ে যেনিবা আমাৰ মাজলৈ নাই তেওঁলোকৰ কথাটো যাতে ৰাখো সেই কাৰণেহে আকৌ মেন্টালি প্ৰিপেয়াৰ হৈছো যে কিবা না কিবা ব্লগত দিম যাতে এই মেমৰিখিনি প্ৰিজাৰ্ভ হৈ থাকক আৰু আমি এতিয়া প্ল্যানিং এটা কৰিছো কেৰালা যোৱাত কেৰালাত মাহী আছে আৰু কাজিন আছে মাহী লগত থাকি আহিলে হয়তো মনটো ভাল লাগিব মাৰ থকা নিচিনা লাগিব এয়াহে আমি প্ল্যানিং কৰিলো আৰু এয়া আমি এয়াৰপোৰ্টত আহিও পালো আমাৰ যেহেতু ডাইৰেক্ট ফ্লাইট নাছিলে সেয়াহে দুবাৰ চেঞ্জ কৰিব লগা হৈছে ইয়াত চেন্নাই এয়াৰপোৰ্ট আৰু বেছি টাইমৰ গ্যাপ নাই বাৰু আমাৰ নেক্সট ফ্লাইটৰ কাৰণে যিখিনি টাইম ৰখি আছো সেইখিনি টাইম ভাবিলো এয়াৰপোৰ্টকে চাই লওঁ ভিতৰৰ ডেকোৰেশনখিনি খুবেই ধুনীয়া আৰু এয়া অকণমান দেখাই দি গৈ আছো নেক্সট আমাৰ ফ্লাইটৰ টাইম হৈ গৈছে যেহেতু আমি এতিয়া যাওঁ আৰু এইখিনি মোৰ ৰেকৰ্ড কৰা নহল আৰু ফাইনালি আমি আহি পালো কোচিন ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টত আৰু এতিয়া আমি বাছত যাবলৈ ওলাইছো আৰু খুবেই এক্সাইটেড যেহেতু বহুত দিনৰ পৰা এটা প্ল্যানিং কৰি আছিলো ফাইনালি সাকসেস হ'ল এয়াৰপোৰ্টত আহি পালো মাহীহাত বাহিৰত ৰখি আছে আমাক ল'বলৈ আহিছে এতিয়া বাহিৰলৈকে ওলাই যাওঁ আমাৰ বাচ্চা আৰু মিষ্টাৰ ওলাই গৈছে অলৰেডি লাগেজ ল'বলৈ লাগেজখিনি লোৱা হৈ গ'ল এতিয়া লাগেজ লৈ বাহিৰলৈ মোকে যাব দিছে কাৰণ বাচ্চাকেইটা বোলে আৰু খোজ নাকাৰে লাগেজ নিয়া ট্ৰলিতে তেওঁলোকে এতিয়া উঠি কেনে যাব বুলি কৈছে সেইকাৰণে মিষ্টাৰে আৰু এটা আনিবলৈ গ'ল এওঁলোকক বহাই কেনে তেওঁ লৈ যাব যিহেতু বলক আমি এতিয়া বাহিৰলৈ গৈ থাকোঁ মাহী কৈছিলে যেতিয়া লাগেজ ল'বি মোক ফোন এটা কৰি দিবি কিন্তু মই পাহৰিলোঁ ফোন কৰিবলৈ আৰু যেতিয়া বাহিৰত ওলাই আহিলোঁ দেখিলোঁ অলৰেডি এওঁলোক ৰখিয়ে আছে এওঁলোক মানে মাহী আৰু কাজিন ল'ৰা কাজিন ছোৱালী ল'ৰাটো আৰু মানে ভবা নাছিলোঁ যেনেকুৱা ইমান ধুনীয়া ৱেলকাম এটা কৰিবলৈ ৰখিছে মানে সাৰপ্ৰাইজ আৰু যিটো মোৰ কাৰণে বহুত স্পেচিয়েল হয় সৰু ল'ৰাটোৰ নাম ইয়াৰ নাম হয় আহিল সি দুটা সৰু সৰু বুকে লৈ ৰখি আছে মোৰ ল'ৰা দুটাক দিবলৈ আৰু ই আমাৰ কাজিন সিস্টাৰ ইমান ধুনীয়াটা বুকে লৈ আহিছে ফাইনালি আমি আহি পালো কোচিনত এয়া মোৰ মাহীৰ ঘৰতে আহিছে তাই মোৰ কাজিন সিস্টাৰ আজি মোৰ মনটো বহুতে ভাল লাগিছে এনেকুৱা ফিল হৈছে যেন মায়ে মোক যেন ৰিচিভ কৰিব আহিছে আৰু মোৰ জীৱনৰ কাৰণে এইটো খুবেই ধুনীয়া এটা মেমৰি যিটোকে মই জীৱনত কেতিয়াও পাহৰি নাযাওঁ আৰু এইখিনিতে মোৰ ভ্লগটো শেষ কৰিব লৈছোঁ আশা কৰিছোঁ ভ্লগটো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলত আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ